আইতা আজি সাধু কবানে? কবতো লাগিবই কোনাকণ। কি সাধু কবা আইতা? কি সাধু কবা আইতা? আজি সাধুটোৰ নাম হ'ব টেঙা আঙুৰ। এতিয়া তহঁতে শুনি যাবি দেই। হ'ব আইতা। বাপুকণহঁতৰ বাৰীৰ ঢাপত লমালমে আঙুৰ লাগিছে। টিমক নামৰ এটা শিয়ালে এবাৰ হাঁহ চুৰি কৰিবলৈ যাওঁতে দেখা পালে আঙুৰবোৰে মুখ খা কৰিছে। এদিন আঙুৰৰ কথা মনত পৰাত টিমকৰ জিভা পানী পৰিল। তাতে সিদিনা যিহে গৰম, সি ঘৈণীয়েকক ক'লে, শিয়ালী, আজি মই আঙুৰ আনিম। তই আঙুৰৰ চৰবত বনাই দিব লাগিব। পাৰিবিনে নোৱাৰ ক? আগতে তুমি আঙুৰ আনাচোন, তাৰ পাছত চৰবত খাবা। আঙুৰ আনিবলৈ জুলুঙাখন দে। এইবুলি শিয়ালীক সি মোনাখন খুজিলে। মোনা লৈ শিয়াল বাপুৰা আঙুৰ আনিবলৈ ওলাল। জেউৰাৰ সুৰুঙা দি কঁকালটো মেচা কৰি সি বাপুকণৰ বাৰীত সোমাল। বাপুকণে আঙুৰ বগাবলৈ এখন ওখ হেদালি দিছিল। সি হেদালিৰ তলতেই মোনাখন থলে। তাৰ পাছত সি তল সৰা আঙুৰ বিচাৰিলে। নেপালে। সেয়ে আঙুৰ পাৰিবলৈ এটা ওখকৈ জাপ দিলে। এআঙুল মানৰ কাৰণে ঢুকি নাপালো। আঙুৰ পাৰিবলৈ মাৰিলে আকৌ এটা জাপ। পাছে এইবাৰ আগতকৈ জাপটো কমিলহে। এনেদৰে সি কেইবাটাও জাপ মাৰিলে। লাহে লাহে তাৰ ভাগৰ লাগি আহিল। সি অলপ পৰ জিৰাই ল'লে। শেষত এই জাপে শেষ জাপ বুলি পানটাকি এটা জাপ মাৰিলে। পাছে সি হামখুৰি খাই পৰি মুখ থেকেচাহে খালে। উঠ মুখ চেলেকি সি ঘৰলৈ বুলি ৰাওনা হ'ল। চুচুক চামাককৈ সি চোতালতে জুলুঙাখন থলে। টিমক দেখি শিয়ালী ওলাই আহি সুধিলে, ক'তা তোমাৰ আঙুৰ? সুধা জুলুঙাখনহে যে আনিলা। শিয়ালেনো তেতিয়া কয় কি? শিয়ালে ক'লে, আঙুৰবোৰ বৰ টেঙা। সেয়ে কলি আঙুৰবোৰ খালে পেটৰ অসুখ হ'ব। সেইবাবেহে নানিলো। কোনাকণহঁত, এতিয়া সাধুটো শুনি ভাল লাগিল নে? আইতা বহুত ভাল লাগিলে। আইতা